बिटिआरनि आबाद बिफाननि इएम गनसायन दासनि आबादारि लोगो हमनाय गण सुरक्षा पार्टी सुंथाबै जिएसपि हानजा मेल दिनैनो 2023नि 6 मार्च समबारखालि जिएसपि बिजाथि बिटिआरनि आबाद बिफाननि इएम गनसायाम दास बिथाङा उदालगुरि जिल्लानि सिङाव थानाय बिटिआर मुदैबरी बियाब कसारिथल बिसिडिसिनि गहायखात गामियाव आबादारिफोरखौ लाना मोनसे मेल लोगोसे जिएसपि दोलोनि सांग्रांथि मेल खुंनायाव बाहागो लाफैयो। बे आफादाव आबादारिनि सायाव आबाद मावनायनि सायाव गोख्रोङै नोजोर लाखिना आबादारिनो सरकारनिफ्राय नांगौबादि मदद होगोन होनना बिबुंथिनि गेजेरजों बुंलाङो। दिनैनि आफादनि गेजेरजों जिएसपि दोलोखौ गोख्रों खालामलांनो थांखिजों आफादखौ खुंनाय जायो। दिनै खमैबो 40सो सोद्रोमाया जिएसपि दोलोआव हाबफैनायखौ नुनो मोननाय जायो। लोगोसे इएम दासआ गोदानै हाबफैनाय सोद्रोमाफोरखौ बरायना लायो। बे समाव खौरांगिरिनो इएम गनसायाम दासआ मा फोरमायखो नायनि फै। মই সকলোকে ওয়েলকাম জনাইছোঁ কাৰণ মই এই অঞ্চলত কৃষি বিষয়ে বহুত মোক অৱগত কৰালে তথাপিতো মই আজি নিজৰ দলীয় পাৰ্টি হিচাপে মই ইয়ালৈকে আহিছিলোঁ। অহাৰ সময়ত আমাৰ জিএছপি দললৈকে বহুত দুজন ব্যক্তি তাৰমানে আমি 100জনমান ব্যক্তি এতিয়া আজি জইনিং প্ৰগ্ৰাম কৰিছে। তেওঁলোকে কৃষকসকলে সকলো আহিছিলে। তেওঁক মই কোনো মানুহকে জবৰদস্তি মই কৰা নাই আৰু কৃষকসকলে মই এইখিনি অৱগত কৰাইছোঁ তেওঁলোকে পোৱা নাপালে বেদনা। তাৰ লগতে মই এডিঅ' মহাশয়ক আমাৰ ডিমাকুছী এডিঅ'লৈকে মই কথা বতৰা পাতিলোঁ। বহুত মানুহে ইয়াতে আজিলৈকে একো বস্তুৱে পোৱা নাই। কোনোদিন ইয়াতে এজন ফাৰ্মাৰৰ লগত এজন আমাৰ ইঞ্জিনিয়াৰো অহা নাই, খবৰ লোৱা নাই, গ্ৰাম সেৱক অহা নাই। তাৰ কাৰণে তেওঁলোকক মই অৱগত কৰাইছোঁ। ভৱিষ্যতে এই ৰাইজৰ 24খন ৰাইজৰ মানুহে যেন ইয়াতে মানে বহুত বঞ্চিত হৈ আছে। তাৰ কাৰণে মই এডিঅ'ক কৈছোঁ যেন এনেকুৱা বঞ্চিত কোনো জীৱনত যেন নকৰে। কাৰণ আমি এলায়েন্স দল, আমি এলায়েন্সত থাকিব লাগিব আৰু প্ৰমুখৰ নেতৃত্ব সকলোৱে একত্ৰিত হৈ যাব লাগিব। সেইখিনি মই আহ্বান জনাইছোঁ আৰু যেন ভৱিষ্যতে যেন এনেকুৱা নকৰে তাৰ কাৰণে তেওঁলোকক শিকাই দিছোঁ। অগৰু গাছ দিম আমি, অগৰু গাছো আমি এটা এনজিঅ' কৰি দিম, ক্লাব কৰি দিম, তেওঁলোকে যেন 1 বিঘা 1 বিঘাকে কৰে। ঠিক তেনেকৈ দিব ওলাইছোঁ আৰু ধানৰো আমি গোটেইখিনি ৰাইজে পোৱাকৈ আমি ব্যৱস্থা কৰিছোঁ। চৰকাৰৰ সকলো আহ্বান জনাইছোঁ চৰকাৰখনে যেন আমাৰ সুকলমে চাই, সকলোৱে কোনো যেন পাৰ্টি ভিৰ ভান নকৰে। আমি 3টা পাৰ্টি চৰকাৰ কৰিছোঁ, সকলোৱে সমান চকুৰে চাই আৰু লগতে সমূহ ৰাজ্যে যে সকলো বস্তুবিলাক পায় তাৰ কাৰণে কামনা কৰিছোঁ। কাৰণ জিএছপি বুলি নহয়, বিজেপি বুলি নহয়, ইউপিএল বুলি নহয়, বিপিএফ বুলি নহয়, কাৰণ এতিয়া আমাৰেই মানুহ। কাৰণ সময়ৰ ৰাজনীতিত সকলোৱে থাকে, কিন্তু যেতিয়ালৈকে আমাৰ ৰাজনীতিত বিলাক মানুহ নাথাকে তেওঁ ডিপ্লয়ড হ'ব নালাগে। সকলোৱে পাক, সকলোৱে চৰক, কৃষকে কৰিব, কৃষকে য'তে ভাল পায় তাতে ভোট দিয়ে, যিয়ে দিব তাকে ভোট দিয়ে, ঠিক তেতিয়া তেওঁ কৃষকবিলাকে কৰে। তাৰ কাৰণে আমাৰ সকলোকে চোৱা আমাৰ কৰ্তব্য। আৰু জিএছপিৰ ফালৰ পৰা মই কিন্তু কোনো এটা পাৰ্টিকে নিৰ্ধাৰ কৰা নাই। প্ৰত্যেকটা সমষ্টিত সমান সমান অধিকাৰ মই দিছোঁ। কোনোবাই দিয়ে নিদিয়ে মই নাজানো, কিন্তু মোৰ ফালৰ পৰা একত্ৰিত হৈ চলি যাব। এইটো বস্তুটো তেওঁলোকে এতিয়া কৰিছে, তেওঁলোকৰ সময়তে ডিপ্লয়ড হৈ গৈছিল একদম। তেতিয়াহ'লে হাগ্ৰামা চৰকাৰখন খুব ডিপ্লয়ড হৈ গৈছিল। এতিয়া সজাগতা সকলোৱে আনিব। যেনেকুৱা এতিয়া আমাৰ ইউপিএলে সজাগতা আনি আছে, যেনেকুৱা আমি জিএছপি দলৰ সজাগতা আনি আছোঁ। কাৰণ এই বিটিআৰখনত জিএছপি, ইউপিএল, বিপিএফৰ বাদে চৰকাৰ গঠন কৰাৰ কাৰো সময় নাথাকিব। আৰু আমাক যদি জিএছপিক যদি আমাক কোনো মানুহে যদি নাৰাখে তেতিয়াহ'লে চৰকাৰ গঠন কৰিব নোৱাৰিব। জিএছপি ভোট নিদিলেতো চৰকাৰেই নহয়, জিএছপি ভোট দিলেহে তেতিয়াহ'লে জিতিব পাৰিব, নহ'লে অসুবিধা নাই। সেইকাৰণে সকলোকে সমানে চাব দিছোঁ যেন যদি ভোট লাগে সকলোৱে সমান চকুৰে চাব লাগিব। বিপিএফে আপোনালোকক মূৰ কামুৰিব নেকি? বিপিএফে বৰ্তমানলৈকে ভোট কামোৰা কথাটো মোৰ ওপৰত অহা নাই, মই চিন্তাও মোক কৰা নাই। আৰু কাৰণ মই তেনেকুৱা দলীয় কাৰো প্ৰতি বিৰোধী নহয়। আৰু আমাৰ চৰকাৰখনৰ প্ৰতি আমি কৈ দিছোঁ কাকো বিৰোধী কৰিবলৈ কোনো প্ৰয়োজন নাই, সকলোৱে চলিব দিয়ক। যাৰ যি ভৱিষ্যত ভাগ্য খেল খেলিব সেইমতে আগবাঢ়ি যাব। হাগ্ৰামাৰ কিন্তু ভাষ্য অকণমান সলনি হোৱা দেখা গৈছে। ক্ৰিটিচাইজিম বস্তুটো তেওঁ অনা নাই বৰ্তমান। এতিয়ালৈকে তেওঁৰ সলনি হোৱাৰ উদ্দেশ্যটো আছে। এতিয়া তেওঁ নেকি বিজেপি চৰকাৰলৈকে গৈ পেলাই গমন কৰি তেখেতে যিখিনি নেকি তেওঁলোকৰ লগত কথা বতৰা পাতি পেলাই আহি সমপক্ষভাৱে চলি আছে। কাৰণ তেওঁৰ ভৱিষ্যতৰ ভয় এটা আছে। কাৰণ বিটিআৰত বহুতখিনি তেওঁলোকে এটা কেলেংকাৰীও আছে। সেই কেলেংকাৰীটো তেখেতে বেচেৰা দোষী হয় নহয় আমি ক'ব নোৱাৰোঁ, কিন্তু চৰকাৰে যদি দোষী কৰে দোষী হ'ব, আৰু যদি চৰকাৰে দোষী নকৰে দোষী নহয়। সেইকাৰণে তেখেতে ঠাণ্ডা হিচাপে চলিব লগা হৈছে। কাকো প্ৰতি গালি গালাজ কৰিব তেওঁ সক্ষম নাই আৰু নকৰে, আৰু তেওঁমতে আগন্তুক চিন্তাই কৰিছে। আমি 2 বছৰ হ'ল সঁচা, কিন্তু যোৱা 1 বছৰত কৰোণা আমাক মহামাৰী খাই পেলালে, আমি একো কামেই কৰিব নোৱাৰিলোঁ। এই 1 বছৰত যিখিনি নেকি আমি কৰিব পৰা হৈছোঁ, বহুতখিনি কাম কৰিছোঁ। পানীৰ কাৰণে আমি জেজেমৰ লগতে এগ্ৰিকালচাৰৰ ৰাস্তা ঘাটৰ পৰা খেতিয়কৰ এডভান্স খেতি আমি শস্য দিয়াৰ আমি খুব আগুৱাইছোঁ। তাৰ লগতে আমাৰ বহুতখিনি গাঁৱে ভূঞে ৰাস্তা ঘাট আমি অটুট কৰিছোঁ। আৰু ইতিমধ্যে মোৰ নিজৰ সমষ্টিটোৱে আমি যিখিনি পাৰোঁ মই চেষ্টা কৰি পেলাই বহুতখিনি ৰাস্তা ঘাট কৰিলোঁ। আৰু প্ৰমোদৰ নেতৃত্বত কিন্তু আমাৰ উন্নতি হৈছে। আৰু কৃষক খিলাবৰ ফালে কৃষকো উন্নতি পাইছে। এইবাৰ চাব গ'লে আমি নিজে চাওঁ, পথাৰবিলাক মুঠতে সৰিয়হ মাকৈৰ পৰা আৰম্ভ কৰি নানানটা গছ সজনাৰ পৰা আৰম্ভ কৰি ভৰপূৰ হৈ গৈছে, কোনো চিন্তা কৰিব লগা নাই। কিন্তু আপোনাৰ ডিপাৰ্টমেণ্টৰ এটা গাফিলতি আছে, যিহেতু মানে সঠিক সময়ত বীজবিলাক বিতৰণ নকৰে। এইবাৰ কিন্তু মই এডভান্স দিম,
যোৱাবাৰ এডভান্স দিছিলোঁ, কিন্তু এডভান্স বানপানী খাই দিলে আমাক। ডাবলকৈ আমি শস্য দিব লগা হ'ল যোৱাপানী বানপানীত। সেইকাৰণে আমাৰ অকণমান পলম হৈছিল যদিও মানুহখিনি সকাহ পাইছে। আমি ইতিমধ্যে বিধান ৰূপণ সূচন কৰি হ'লেও আমি বিধানবিলাক দিছিলোঁ। এইবাৰতো আমাৰ এপ্ৰিলতে আহি যাব। আমাৰ যি শস্যবিলাক এপ্ৰিলতে আহি পাব। ইতিমধ্যে আমাৰ প্ৰচেছ হৈছে, এতিয়া আমাৰ পেলাবহে বাকী আছে। আদা ৰুবৰ সময় হোৱা নাই, হালধি ৰুবৰ সময় হোৱা নাই, কিন্তু আমি এডভান্স দি দিছোঁ। এতিয়া এডভান্স দি পেলাই কৃষকে নিছে, যাৰ নেকি 1 বিঘা খেতি কৰিব। 1 বিঘা এতিয়ালৈকে আমি সেই বিভাগে একো চিন্তা কৰা নাই, কাৰণ বহুত দিন বাকী আছে 24 এপ্ৰিললৈকে। এতিয়া 23 আৰম্ভহে হৈছে। এতিয়া আমি বৰ্তমান ইয়াতে আমাৰ 2টা হ'বনে এটাই থাকিব, চাপাগুৰি হিচাপে এটা থাকিব, ওদালগুৰি এটা থাকিব। এতিয়া কি হয় এইটো গম পোৱা নাই। তালৈকে আমি সেই বিষয়ে এতিয়া চিন্তাধাৰা কৰা নাই। আগন্তুক সময় সাপেক্ষে কি হ'ব কি নহ'ব সেইটো আপোনালোকে গম পাব। আগন্তুক নিৰ্বাচনত যি ডিলিমিটেশ্যন এটা প্ৰগ্ৰেছ চলি আছে, সেই ডিলিমিটেশ্যনটো হৈ যাব নে? সেইটোৰ কাৰণে আমি চিন্তাধাৰা কৰি আছোঁ, কি হয় কি নহয়, কিন্তু কোনেও সঠিকভাৱে ক'ব পৰা কোনো কাৰণ নাই। কি হ'ব এতিয়ালৈকে কোনে গম পোৱা নাই। দেখা গৈছে বিটিআৰত মানে বিৰোধী পক্ষই নবহে। তেনে ক্ষেত্ৰত আপুনি যিহেতু যৌথ চৰকাৰত আছে, তেনে ক্ষেত্ৰত বিৰোধী দলক কি ক'ব? হাগ্ৰামা চৰকাৰ মই বিৰোধী দলক আহ্বান জনাইছোঁ, সকলোৱে মিলিজুলি যদি একত্ৰিত হৈ আমি একেলগে চৰকাৰখন চলাই নিব লাগিলে ভাল লাগে। কাৰণ আমিও আগতে আছিলোঁ, বিৰোধী হৈ আছিলোঁ। বিৰোধী হৈ থকা স্বত্বেও যোৱা 5 বছৰতো মই হাগ্ৰামা মহিলাই আমাৰ এছেম্বলি হ'লে আমি এছেম্বলিত বহিছিলোঁ। তেওঁলোকে নবহাকৈ থকা নাই। তাৰমানে তেওঁলোকে কি কয় কি নকয় সকলোখিনি আমি নিজৰ ব্ৰেইন আৰু অন্তৰ সজাই লৈছিলোঁ। আৰু এতিয়া আমি চৰকাৰলৈকে আহিছোঁ, তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকে আহক, প্ৰমোদ বড়ো চৰকাৰখনে কি কৰিছে কি কৰা নাই নেতৃত্ব দি তেওঁলোকে চাওক। চাই যি ভুল ত্ৰুটি হ'লে আমাক শুকিয়াই দিব লাগিব। শুকিয়াই দিলে যি কামখিনি আমি কৰিব পাৰোঁ তেওঁলোকক আহ্বান জনাইছোঁ। 2 বছৰ অতিক্ৰম হ'ল। একেলগেই হ'ল, কাৰণ আমি কৃষি মিটিং শেষ হোৱাৰ পাছত আমি দলীয় মিটিং কৰিলোঁ। দলীয় মিটিং কিছুমান ব্যক্তি আগতে বেলেগ পাৰ্টীৰ লগত যোগাযোগ কৰি তেওঁলোকে চলি আছিলে। তেওঁলোকে ইতিমধ্যে আমাৰ GSPত অংশগ্ৰহণ কৰি পেলাই GSPত যোগদান কৰিছে। বহুতো খেতিয়কৰ কিন্তু বানপানীৰে বহুখিনি মাটি নষ্ট হৈ গৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ কৃষি বিভাগে কি আঁচনি দিছে? মই এইকাৰণে সকলো মানুহক মই এইকাৰণে আহ্বান জনাইছোঁ, আজি মিটিঙৰ আগতে এইখিনি কৃষকসকলৰ ভিতৰত কথাখিনি কৈছোঁ। কাৰোবাৰ কি দুখ দুৰ্গতি কথাখিনি মোক যদি অৱগত নকৰে মই এইখিনি কৰিব পৰা কণ্ডিশ্যন নাথাকে। কাৰোবাৰ যদি নদীয়ে পথাৰখন উল্টা খান্দা হৈ গৈছে তাক আমি বান্ধ দিয়া এটা কৰ্তব্য, আমি বান্ধ দিম। বান্ধটো দি যেন মাটিখিনি সংৰক্ষণ কৰি দিম। তাৰ লগত যিবিলাক খেতিয়কৰ যিখিনি অনিষ্ট হৈ গৈছিলে তেওঁলোকে বহুতখিনি বস্তু দিয়া হৈছিলে। মাহ দিয়া হৈছিলে, মাহৰ খেতি দিয়া হৈছে, ৰগুন দিছিলোঁ আমি খেতি কৰিবৰ কাৰণে, কাৰণ ধান খেতি নহ'ল তেতিয়া। আলু খেতি কৰিবৰ কাৰণে আলু দিছিলোঁ। সেইবিলাক তেওঁলোকে কৰিছিলে, আমি গম নাপালোঁ, কিন্তু নোপোৱা বুলি বেদনাৰ খুব জৰ্জৰিত হৈ আছে। তাৰ কাৰণে মই এডিঅ'ক সকীয়াই দিছোঁ যেন ভৱিষ্যতে তেওঁলোকে যেন এনেকুৱা নকৰে, কাৰণ বানপানী পীড়িত হৈ থকা বহুত ব্যক্তি আছে। খেতি বাতি কৰিব নোৱাৰিলে তেওঁলোকে যেন যিকোনো বস্তু পাব লাগে।